নমস্কাৰ, মই নম্ৰতাই দীপজ্যোতি নাথৰ লিখনিৰে আন এটি কবিতা আপোনালোকলৈ আগবঢ়ালোঁ। মই অনিমেষে কৈছোঁ, অ' মাও মোক ইহঁতে মাৰিলেও, দুখ পাইছোঁ, নামাৰিবি মোক। মই কষ্ট যিমান পাইছোঁ, মোৰ মায়ে তাতোকৈ বেছি কষ্ট পাব মই মৰি গ'লে। মোৰ পেটত কিবা সোমাই দিলেও মা, ঐ মোক এৰি দে। মোক কিয় তহঁতে মাৰি আছ? মোৰ ভুল ক'ত? মোক এৰি দে, মোক নামাৰিবি ঐ। মোৰ মাৰ বুকুখন উদং নকৰিবি ঐ। নাই, সেই চিঞৰ কোনেও নুশুনে, কোনেও নুবুজে। কেৱল নিজৰ আনন্দৰ বাবে মৰম লগা ডেকা পাহোৱান ল'ৰাজনক নিমিষতে শেষ কৰি দিলে কেইজনমান নৰপিশাচে। সিহঁত বাৰু মানুহ নে দানৱ? মই ধৰিব পৰা নাই। অলপো মৰম দয়া নাইনে সিহঁতৰ? আজি অনিমেষক মাৰিছে, কাইলৈ মোকো হয়তো। মা, কেনেকৈ ওলাই যাম কামলৈ বুলি? আজি নিজৰ দেশতে আমি নিজেই স্বাধীন নহয়। হয়তো ঘৰৰ পৰা আজি ওলাই যাম আৰু ঘূৰি নাহিবও পাৰোঁ। অ' মা, মোৰো যদি অনিমেষৰ দৰে হয়। মা, তইতো মোৰ বাবে পাগল হবি ন? কি কৰিবি ক? কিছুমান নৰপিশাচৰ বাবে কিমান যে মাতৃৰ বুকু উদং হৈছে, সিহঁতবোৰে জানো এবাৰো ভাবে? মা, ভাবিলেই ভয় লগা হ'ল অ' মা।